কৃষ্ণ দ্বিতীয় কীৰ্তন ঘোষা। যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি যদুমণি যাদৱ যাদৱ যাদৱানন্দ হৰি পদ ভৈলা পৰশুৰাম নামেয় অৱতাৰ পদক্ষিণ কৰি ভূমি তিনি হাত বাৰ ৰাম ক্ষতিয়ক কাটিলা পৰশু কৰে ধৰি নিক্ষতিয় কৰিলা সমস্ত সুন্দৰী শ্ৰীৰাম ৰূপে কহৈলা তয় অৱতৰি বনবাস খপিলা পিতিৰ বাক্য ধৰি বিৰাধক বন্ধ মাৰি চলৈলা প্ৰাণ খৰ দূষণক প্ৰভু কৰিলা নিজান এক পাত হৰে বালি শংকৰিলা জীৱ তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত্ৰ সুগ্ৰীৱ ৰাম লংকাত পহিলা সাগৰত বান্ধি সেতু বধিলা ৰাৱণ সীতা হৰণ হেতু বধিলা ৰণত অনুৰাক্ষ অনেক ভক্ত বিভীষণক কৰিলা অভিষেক ৰাম অগ্নিত পৰীক্ষায় আনি কৰিলা সীতাক ব্ৰহ্মাদেৱে স্তুতি বাণী বুলিলা তোমাক সম্বন্ধিলা সীতা দশৰথৰ বচনে অযোধ্যাক আহিলা সভাই জুৰংগু মনে কৰিলা ৰাজ্য দশ হাজাৰ বৎসৰ লগে স্বৰ্গে নীলা হবে অযোধ্যান
অৱতাৰে বিবিধৰ প্ৰাণ লৈলা মুষ্টিৰ প্ৰহাৰে পলম্ব মুষ্টিক ৰুক্ম দণ্ড বক্ৰ বীৰ লীলায়ে মাৰিয়া ভাৰ হৰিলা ভূমিৰ বুদ্ধয় অৱতাৰে বেদ পন্থ কৰিছন বামানয় হাস্তে মোহি আশা জন নিশ্চিন্তে চৰণ নাম নলয়ে তোমাৰ সদায়ে প্ৰমত্ত লোক পাখণ্ড আচাৰ এৰাম কলিৰ শেষত হৈবা কল্কীয় অৱতাৰ কাটি মাৰি মেল চকক ৰিবা বুন্দামাৰ সবাকো বধিবা বুদ্ধ গণ যত আছে কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে